এমপিডি ৰিমেক্স চেনেললৈ স্বাগতম জনাই মই প্ৰণৱ ডেকাই আহিছো আজি এটা নতুন ভিডিঅ' লৈ। আচ্ছা মোৰ মৰমৰ আজি 20 দিনেই মই আপোনালোকৰ আগত ভিডিঅ' কিয় দিব পৰা নাই আপোনালোকে জানেনে? কৈ দিব লাগিব। এই কাৰণটো হ'ল যে মোৰ ভিডিঅ'ত ভিউজ নাহে, ভিডিঅ'ত লাইক নাহে। হয় নেকি? হয়। সেইকাৰণে মই ভিডিঅ' আজিকালি দিয়াটো কমাই দিছো আৰু ইউটিউবত ভিডিঅ' দিয়াটো মই টোটেলি কমাই দিম বুলি ভাবিছো। अरे कहना क्या चाहते हो? আপুনি নাহি বুজি পাতাহে নেকি? গাইজ আজি মই এই ভিডিঅ'টো আপোনালোকৰ বাবে আগবঢ়াই দিছো। আপোনালোকে আজিৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। समझ रहे हो? समझ रहे हो? समझ रहे हो? আজি বহুত গৰম দি আছে আৰু এই অলপ আহিলো ফিচাৰী পাৰত অলপ বতাহ খাওঁ বুলি পেলাই। ঘৰৰ ফেনৰ বতাহ সেইটো কামেই নিদিয়ে আৰু এই ফিচাৰী পাৰত আছো এতিয়া। আৰু মোৰ লগত আমাৰ ইয়া আছে আৰু আমি দুটা আহিলো আৰু এতিয়া মই আপোনালোকক আৰু এটা বস্তু দেখুৱাম, চাই ল'ব। কথাটো এনেকুৱা হ'ল, বানপানী দিয়া গোটেই পথাৰ ভৰি আছিলে, পানী সকলোতে পানী হৈ আছিলে আৰু তেতিয়া কঠীয়াও নাছিলে। আৰু এতিয়া যেতিয়া কঠীয়াবিলাক ওখ হৈ গ'ল কিন্তু পথাৰ এয়া শূন্য, পানী নাই দেই, চব পথাৰ লপকা হৈ গ'ল, পূৰা পানী নাই অলপো। এয়া কি ক'ব, দুখৰ বিলাই। আৰু ঘৰতকৈ এই পথাৰত থাকি বেছি ভাল লাগে, বতাহ অলপ মাৰি থাকে। ভিউ চাওক না বে, কি মজা লাগিছে। অ' মাই গড, কেমেৰাত কেনেকুৱা আহিছে গম নাপাওঁ কিন্তু কি সুন্দৰ। ছাগলীকেইটা এৰি দিলোঁ আৰু ছাগলীকেইটা এয়া দেখিছে তাত পূৰা ঘাঁহত ব্যস্ত হৈ আছে। আৰু এইখনেই হৈছে উকা পথাৰ, দেখিছে অলপো পানী নাই খেতি কৰিবৰ কাৰণে। আৰু এই আৰু ভতিজা চিঞৰি আছে। আৰু এই আকাশখন চাওক না বে, কি সুন্দৰ লাগিছে। অ' মাই গড, দেখি কিমান ধুনীয়া লাগিছে, চাওক না। এইটো সি কিবা এটা আনি আছে মোৰ কাৰণে। কি? অ' মাই গড, আজি খাব লাগিব। কি মাছ? কি মজা লাগিছে আকাশখন। মাছটো চাওঁ। অ' মাই গড, একদম ধুনীয়া ভাজি হ'ব দেখোন আজি। এতিয়া মই ভতিজা পোৱালি মাছ লৈ আহিছে বোলো। লাগিব খামগৈ আজি, ব'ল। অ' ভিডিঅ'টো ৰাখি দিওঁ। 20 টকা পইচাও লাগে। আইচক্ৰীম কোনে খোৱাছিলে? বাই কৈ দিয়ক, বাই। और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। इसी के साथ आज की मजबूरी यहीं खत्म करते हैं। अगर तुम्हें वीडियो पसंद आई तो लाइक मारो यार।